মই ৰাস্তাইদিকে আহি থাকোঁতে এজন গৰখীয়া ল'ৰাক মানে ৰাস্তাৰ কাষতে গছপুলি লগাই থকা দেখিলোঁ। এইটো গছপুলি লগাই থকা দেখাৰ কাৰণে মই ইয়াৰ ওচৰত আহিছোঁ আজি। তাক মানে বহুত ভাল লাগিলে মানে গছপুলি লগাই ল'ৰাজনে গছপুলি লগাই আছে ধুনীয়া। এইফালে আচোন অকণমান। নমস্কাৰ। তোমাৰ নামটো কি? মোৰ নাম বাস্তৱ সোণোৱাল। বাস্তৱ সোণোৱাল মানে ৰাস্তাৰ কাষতে ধুনীয়াকে গছপুলি লগাই আছে। মুঠতে অকমান হ'লেও ভাল লাগিলে, ভাল লগাৰ কাৰণে ইয়াৰ ওচৰত ৰখিলেও মানে ভাল লগাৰ কাৰণে মানে মানে গছপুলি লগাই আছে। তোমাৰ নামটো কি আছিলে? বাস্তৱ সোণোৱাল ন? আৰু ঘৰ ক'ত আছে? ঘৰ জলিকাহাটীতে। জলিকাহাটী ন? ঠিক আছে। মানে বহুত আপোনালোকে এনেকুৱা ল'ৰাবোৰক চাপৰ্ট কৰিব মানে, আৰু আপোনালোকে পাৰিলে মানে কিবা কিবি দি থৈ যাব। কাৰণ এনেকুৱা ল'ৰাবোৰে বহুত ভাল কাম কৰিছে ৰাস্তাৰ কিনাৰত গছপুলি লগাই। কাৰণ গছ-গছনি ৰাস্তাৰ কাষত বহুত থাকিব লাগিলে বহুত মানুহে অকমান জিৰণি ল'ব পাৰে। সেইটো কাৰণে আমি মানে এনেকুৱা সকলো ৰাস্তাৰ কাষে গছপুলি লগাই দিব লাগে। গছপুলিবোৰ ডাঙৰ হ'ব লাগিলে আপোনালোকৰ কাৰণেও মানে ভাল হ'ব। ধন্যবাদ।